ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই চিৰদিন চিৰন্তন আকাশ চুব খোজো জুবিন গাৰ্গ সত্তাটো অনুভৱ কৰিবৰ কাৰণে আজিৰ এই দিনটোত কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু জুবিন অনুপস্থিত আজি এই জন্মদিনটো উদযাপন কৰিছে ইমান সুন্দৰভাৱে আৰু প্ৰতিটো মমেণ্টত জুবিনৰ বিষয়ে চৰ্চা হৈছে। মই এটা বন্ধু হিচাপে ক'ম যে জুবিন ইমান সোনকালে যাবলগীয়া ব্যক্তি নহয়, আচলতে কৰিবলগীয়া বহুত আছিল কাম। যিহেতু মোৰ লগত মই এটাই অনুভৱ কৰোঁ যে আমাক যিখিনি এটা পৰ্যায়লৈ সি ছবি হওক সংগীত জগতখন হওক এটা শিখৰলৈ লৈ গৈছিল, কিন্তু তাৰ আৰু যদি ভাবোঁ যে আৰু 10 বছৰ বা আৰু 15 বছৰ যদি জীয়াই থকা হ'লে আৰু কিজানি আমাৰ ইণ্ডাষ্ট্ৰিটো আৰু বেছি উন্নতি হ'লহেঁতেন। একেলগে ছবি এখন কৰাৰ কথা আছিল, সেই সপোন এইটো তেনেকেই থাকিলে, কিন্তু সপোনটো কেতিয়াও দুইটাত পৰিণত নহ'ল, এইটো এটা মনত দুখ। কিন্তু মই এটা কথাই জানো, জুবিন গাৰ্গ অসমত পৃথিৱীত সংগীত যেতিয়া থাকিব তেতিয়ালৈকে আমাৰ মাজত জুবিন গাৰ্গ জীয়াই থাকিব, আৰু তেওঁৰ যিখিনি সপোন আছিল সেই সপোনখিনি ছবিৰ ক্ষেত্ৰত হওক বা সংগীতৰ ক্ষেত্ৰত সেইটোক আমি আগুৱাই লৈ যাব লাগিব, আৰু তেওঁ য'তে আছে তাৰ পৰাই আমাক আশীৰ্বাদ দিব আৰু আমাক যাতে বাট দেখুৱাই যায়। শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিনৰ বাবে আমি দুখেই লাগে, শ্ৰদ্ধাৰ্ঘ্য মই নিজে কেতিয়াও নিদিওঁ, কাৰণ জুবিন গাৰ্গ মোৰ কাৰণে জীয়াই আছে, যিদৰে ভূপেন হাজৰিকাও জীয়াই আছে, তেওঁলোকৰ মৃত্যু নাই। খুব ভাল লাগিলে, আৰু অতি ভাল কিছুমান নজনা কথা আনৰ বক্তৃতাত শুনিলোঁ, সেইটো এটা মোৰ বাবে ডাঙৰ প্ৰাপ্তি। অহা সংখ্যা প্ৰান্তিকত জুবিন গাৰ্গৰ গীতৰ সুৰৰ শৈলীৰ ভিন্নতা সম্পৰ্কে এটা প্ৰবন্ধ মই লিখিছোঁ। মোৰ লগত এগৰাকী লিঅ'না তালুকদাৰ আছে। আমি মিউজিকেলি জুবিন গাৰ্গক জানিব খুজিছোঁ। গতিকে ভূপেন দা যিখন আসনত আছে সেইখন এখন সম্পূৰ্ণ বেলেগ আসন, জুবিন এখন বেলেগ আসনত আছে। গতিকে আমি তেওঁলোকৰ যিখিনি ভাল কথা, ভাল কৰ্ম, আৰু জুবিনৰ ক্ষেত্ৰত মই দেখিলোঁ খুব কৰ্মী আছিল। 32-33টা বছৰ কাম কৰি 38,000 গান লিখিছে। যদি কিমান ঘণ্টা দিনে কাম কৰিব লাগিব, 15 পৰা 17 ঘণ্টা দিনে কাম কৰিব লাগিব। কথা ছবিটোতো বেলেগেই। গতিকে আমাৰ নতুন প্ৰজন্মই জুবিনৰ গান শুনি ভাল পাওক, জয় জুবিন দা কওক, কিন্তু তাৰ মাজতে কিন্তু জুবিনৰ কৰ্ম সংস্কৃতি গ্ৰহণ কৰি নিজকে একোডাল ইউকেলিপ্টাছৰ দৰে উচ্চ স্তৰলৈ লৈ যাবলৈ চেষ্টা কৰক। গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ যে জুবিনৰ কৰ্ম সংস্কৃতিটো কিন্তু ফ'ল' কৰাটো আমাৰ নতুন প্ৰজন্মক খুবেই দৰকাৰ। আচলতে এইটোৰ কাৰণে মই মানসিকভাৱে প্ৰস্তুতেই নহয় আজিৰ তাৰিখলৈকে, আৰু মই অলপমান প্ৰগ্ৰেছিভ স্কেন কৰি থকা মানুহ। মই পিছৰ আগতে হৈ যোৱা ঘটনাটোত মই বেছিকৈ লাগি থাকিবলৈ বেয়া পাওঁ। মই নিজকে বচাবলৈ হ'লেও হওক বা মোৰ মনটো মই ভালে ৰাখিবলৈ হ'লেও হওক, মই আজিৰ তাৰিখলৈ মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নাই, আৰু মই এইটো কথা মানি নলওঁ। গতিকে মোৰ এনেকুৱা লাগে যেন আগতেও আমি কাম কৰি থাকোঁতে একেলগে লগ পাওঁ, একেলগে কথা পাতোঁ, কেতিয়াবা যেতিয়া কাম কৰোঁ তেতিয়া, আৰু বহুত দিন মাজত লগ নাপাওঁ, কেতিয়াবা সিও দেশ বিদেশে ঘূৰি ফুৰে, ময়ো ঘূৰি ফুৰোঁ। গতিকে এতিয়া তেনেকুৱা এটা মুহূৰ্ততে আছোঁ বুলি মই কল্পনা কৰি লৈছোঁ। গতিকে জুবিন জীয়াই থকা হ'লে যেনেকৈ ৰাতিপুৱাই বাৰ্থডে মেছেজ এটা পঠিয়ালোঁ হয়, যিটো সি আধা ৰাতি খুলিলে হয়। আজিও তেনেকৈ হেপী বাৰ্থডে বুলি কৈছোঁ জুবিনক, আৰু তাৰ যিখিনি বস্তু এৰি থৈ গ'ল সি আমাৰ বাবে, সেইখিনি আমি সংৰক্ষণ কৰাৰ আমি দায়িত্ব ল'ব লাগিব, আৰু যি আদৰ্শ সি আমাক দেখুৱাই থৈ গ'ল সেইখিনি আদৰ্শ আমি আগুৱাই লৈ যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ।